সমাজৰ এইটোৱে হুচাই এইটোৱে বুজায় 24ৰ পৰা 25টা MCLA লৈ পেলাই UPPL প্ৰমোদ বড়ো ডাঙৰীয়াই এইবাৰ একক সংখ্যা গৰিষ্ঠতা তথা এবসলুট মেজৰিটি লৈ পেলাই এইবাৰ UPPL চৰকাৰ কোনো শক্তি আৰু ৰখিব নোৱাৰে কাৰণ ৰাইজে শান্তি বিচাৰিছে সমন্বয় বিচাৰিছে একতা বিচাৰিছে সম্প্ৰীতি বিচাৰিছে মিলন বিচাৰিছে নৱপ্ৰজন্মৰ ভৱিষ্যত শিক্ষা দীক্ষা উন্নয়ন বিচাৰিছে BTC অঞ্চলৰ অৰ্থনৈতিক ত্বৰান্বিত হোৱাটো বিচাৰিছে আন্তঃগাঁথনি উন্নয়ন হোৱাটো বিচাৰিছে এই গোটেই কথাবিলাক 5টা বছৰত প্ৰমোদ বড়ো ডাঙৰীয়াই ৰাইজৰ মাজত এই শান্তি সম্প্ৰীতি সমন্বয় একতা আনি দিছে আৰু আমি সকলোৱে আজি হেতুকে বিচাৰিছো শান্তি আহিছে শান্তি প্ৰতিষ্ঠা হৈছে এইবাৰ নিৰ্বাচন এই শান্তি সমন্বয় সম্প্ৰীতি মিলন একতা একত্ৰীকৰণ স্থায়ীকৰণ কৰাৰ কাৰণে চিৰযুগমীয়া কৰাৰ কাৰণে এইবাৰ প্ৰমোদ বড়ো ডাঙৰীয়াক পুনৰ এবসলুট মেজৰিটি লৈ পেলাই চিফ হোৱাটো আমি সকলোৱে বিচাৰিছে শান্তি আহিছে শান্তি স্থায়ীকৰণৰ এইবাৰ নিৰ্বাচন উন্নয়ন আহিছে আৰু উন্নয়ন স্থায়ী কৰাৰ কাৰণে এইবাৰ নিৰ্বাচন এটোৱে আমাৰ সংকল্প বেলেগ কথা মই ক'বলৈ বিচৰা নাই আমাৰ UPPL দলৰ শীৰ্ষ নেতৃত্বসকলে এইবাৰ কাজলগাঁও সমষ্টিত UPPL দলৰ পালৰ পৰা 20 বছৰৰ পিছত দুইবাৰ ডেপুটি চিফ হৈ পেলাই BTCৰ তিনিবাৰ আপোনালোকৰ আশীৰ্বাদত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী হোৱাৰ পিছত পুনৰ UPPL দলৰ পালৰ পৰা প্ৰমোদ বড়ো ডাঙৰীয়া ইউজি ব্ৰহ্ম ডাঙৰীয়া ৰণগেৰা নাৰ্জাৰী ডাঙৰীয়া তেখেতসকলে মোক কাজলগাঁও 15 নম্বৰ BTC সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিছে এই কথাটো ময়ো সন্মানে গ্ৰহণ কৰি লৈছো আজি আপোনালোকৰ ৰাইজৰ মাজত কৈ পেলাই ঘোষণা কৰি পেলাই মই নিজকে আনন্দ অনুভৱ কৰিম কাজলগাঁও সমষ্টিত UPPL দলৰ প্ৰাৰ্থী 20,000 ভোটৰ ব্যৱধানত জিকিব 1,000 2,000 নহয় 20,000 মাৰ্জিন লৈ পেলাই কাজলগাঁও সমষ্টিত জিকাটো কাটাং হল এই আমাৰ মছলপুৰ দিহিৰা মানাস বাগানপাৰা যিমান সমষ্টি আছে সেইদিনাখনো গড়েশ্বৰত মই এই কথাটো কৈছো এতিয়া কম্পিটিশন আমাৰ মাজত ৰাকেশ ব্ৰহ্ম ডাঙৰীয়া বহি আছে মই 20,000 মাৰ্জিন লৈ পেলাই জিকিম ৰাকেশ ব্ৰহ্ম ডাঙৰীয়া আপুনি 21,000 মাৰ্জিন লৈ জিকিব লাগিব কম্পিটিশন আমাৰ মাজত আৰু ৰাইজৰ যেটো আশীৰ্বাদ এটো নিশ্চয়কৈ আমি পাম এতিয়া হাগ্ৰামা প্ৰসংগ অলপ নিশ্চয় সকলোৱে শুনিব বিচাৰিছে আমি যদি ইমান জিকি যাওঁ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া কি হ'ব সবৰে মনত প্ৰশ্ন সাংবাদিক বন্ধুসকলে সদায় হিতুই কয় যে হাগ্ৰামাই কৈছে এইবাৰ হাগ্ৰামা চৰকাৰ হ'ব জিকিব বুলি এটাই কথা দেৱৰগাঁও সমষ্টিত তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিছে কোকৰাঝাৰত চিৰাং দুৱাৰ 14 নম্বৰত চিৰাং জিলাত তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিছে দুয়োটা সমষ্টিত প্ৰাক্তন আমাৰ ডেপুটি চিফ কাম্পা বৰগোহাঞি ডাঙৰীয়াও আমাৰ UPPL দলৰ পালৰ পৰা দুয়োখন সমষ্টিত প্ৰাৰ্থিত্ব লাভ কৰিছে এইবাৰ পঞ্চমবাৰৰ BTC নিৰ্বাচনৰ সকলোতকৈ আকৰ্ষণীয় দৃষ্টি কৰিবলগীয়া উল্লেখনীয় এটা ঘটনা হ'বলৈ গৈ আছে এটা দৃশ্য আপোনালোকে দেখিবলৈ গৈ আছে এইটোই হল পঞ্চমবাৰৰ নিৰ্বাচনত দুয়োখন সমষ্টিত হাগ্ৰামা মহিলাৰী এইবাৰ হাৰিছে হাগ্ৰামা মহিলাৰী আৰু তেখেতে কেতিয়াও ৰাজনৈতিক পথাৰত আৰু আমি দেখিবলৈ নাপাম ৰাজনৈতিক পথাৰত তেখেতে
এইবাৰ নিৰ্বাচনৰ পৰা বিলীন হৈ যাব। এই কথাটো মই আপোনালোকৰ মাজত কৈছোঁ। আমাক শান্তি লাগে, ইয়াৰ কাৰণে এটা শব্দ প্ৰয়োগ কৰা হৈছে। কি শব্দ প্ৰয়োগ কৰা হৈছে? হাগ্ৰামা হাটাও, শান্তি বচাও। এই শ্লোগানেৰে BTC অঞ্চলৰ জনগণে শান্তি প্ৰতিষ্ঠা কৰিব বিচাৰিছে, উন্নয়নৰ দিশত আমি আগবাঢ়িব বিচাৰিছে। এই দুআষাৰমান কথা কৈ পেলাই সকলো আমাৰ মুছলপুৰ জিলাৰ মনোনীত UPPL দলৰ প্ৰাৰ্থীসকলৰ শুভকামনা আৰু মংগল কামনা কৰি পেলাই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাই মোৰ বক্তব্য ইয়াতে সামৰি মাৰিছোঁ। ধন্যবাদ।